আজি এটা বিশেষ দিন দেই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আজি আমাৰ দেহাজনী আমাৰ মোৰ ধুনুজনীয়ে বিহু নাচিবলৈ যাব ষ্টেজত মানে কম্পিটিশ্যন বুলি নহয় আৰু ধুনুক থানাক বুলি কয়। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই আৰু মোৰ দেহাজনী আশীৰ্বাদ কৰিব তো বলক যাওঁ বিহু তাই কেনেকৈ নাছিলে আপোনালোকক দেখুৱাওঁ। তো ভিডিঅ'টো শেষলৈকে চাব আমি প্ৰতিযোগীসকলক আমাৰ বিষয়ববীয়াৰ হাতৰ পৰা একোখনকৈ মানপত্ৰ আৰু একোটিকৈ উপহাৰ সংগ্ৰহ কৰি ল'বলৈ অনুৰোধ জনাইছোঁ। মানপত্ৰসমূহত তেখেতসকলৰ নাম থকা লিখি ল'বলৈ অনুৰোধ জনাইছোঁ। এবাৰ আমি মঞ্চৰ মুখলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ খাদ্য গোপন ভাগ সংগ্ৰহ কৰি আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমি পৰৱৰ্তী অংকলৈ আগবাঢ়িছোঁ। ক্ৰমিক নম্বৰ 7, ক্ৰমিক নম্বৰ 9। এয়াই আছিল আজি আমাৰ ভিডিঅ'টোৰ বিশেষ দিন। তো আমাৰ দেহাজনী ভিডিঅ' কেনে পালে জনাব যদি ভাল পায় তেতিয়া আশীৰ্বাদ কৰিব, ফ'ল' কৰিব।